আজি যেহেতু কাতি বিহু সেইবাবে আপোনালোক সকলোলৈ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ঘৰে ঘৰে যেহেতু আজি কাতি বিহুৰ বাবে তুলসী পুলি ৰুই আমিও ৰুইছোঁ আৰু কি কৰিলোঁ সেইখিনি অকণমান আপোনালোক দেখুৱাওঁ। গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ একেবাৰে চাই যাব। আৰু ফ্ৰেণ্ডছ এয়া চাওক, মায়ে তুলসী পুলি ৰুইছে। সেইডালো তুলসী আছে, কিন্তু যিহেতু আজি ৰুব লাগে গতিকে মায়ে এডাল আনি ৰুই দিছে। আৰু এইখিনি মই অকণমান এতিয়া মচি দিম, যিহেতু আবেলি চাকি দিব লাগিব সন্ধিয়া টাইমত। এয়া চাওক এইডাল, আৰু এয়া চাকি দিবৰ কাৰণে এইডাল পুতি দিছে। আৰু ইয়াতে প্ৰসাদ দিম আবেলি মানে সন্ধিয়া, গতিকে এইখিনি মচি দিওঁ। মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি, মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি, শৰাই এখনি দিবানে তুমি, শৰাই এখনি দিবানে তুমি, নিকা হৃদয়ত থাপি, নিকা। এয়া চাওক মই মচি দিলোঁ। এয়া ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া তুলসী তলত চাকি বন্তি জ্বলালোঁ, শৰাই দিলোঁ। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে কৰোণা মহামাৰী দেশৰ পৰা অতি সোনকালে শেষ হয় আৰু দেশখন আমাৰ আগৰ দৰেই হৈ পৰে। সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে সকলোৱে ভালে কুশলে থাকে। ফ্ৰেণ্ডছ, আজি কাতি বিহুৰ এই ধুনীয়া ভ্লগটো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। কেনে পালে জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আপোনালোকে কাতি বিহু কেনেকৈ পালন কৰিলে জনাবলৈ নাপাহৰিব। আজিৰ ভ্লগটো এইখিনিয়ে আছিলে। আশা কৰিছোঁ চাই ভাল পাব। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুন যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।